নমস্কাৰ বন্ধুসকল, মই সঞ্জিত। এছএছচি ফালৰ পৰা এটা অফিচিয়েল নটিফিকেশ্যন আহিছে যে এছএছচি CHSL ৰিক্ৰুইটমেণ্ট 2023। গতিকে এই ৰিক্ৰুইটমেণ্টটো এপ্লাই কৰিবৰ কাৰণে আমাক কি কি কোৱালিফিকেশ্যনসমূহ লাগিব আৰু এই পোষ্টটো আমি কেনেকৈ এপ্লাই কৰিম, গতিকে আহক আমি এই ভিডিঅ'টোৰ যোগেদি আমি ডিটেইলছ জানো। গোটেই ভিডিঅ'টো দেৰি নকৰিবলৈ আৰম্ভ কৰোঁ। ডিসক্ৰিপশনত যেটো লিংক দিয়া আছে এই লিংকটো ক্লিক কৰি আমি এইটো ওয়েব পেজত পাই যাম। ইয়াত লেখা আছে SSC CHSL ৰিক্ৰুইটমেণ্ট 2023 নটিফিকেশ্যন। এইটো আমি ক্লিক কৰি আমি নেক্সট এটা ওয়েব পেজত আহি যাম। এইটো ওয়েব পেজত আহি আমি ইয়াত সম্পূৰ্ণ ডিটেইলছ দিয়া হৈছে। চাওক ইয়াত সম্পূৰ্ণ ডিটেইলছ SSC CHSL ৰিক্ৰুইট 2023। ইয়াত সম্পূৰ্ণ এপ্লাই ডেট টু 6 ডিসেম্বৰ 2020, লাষ্ট ডেট 4 জানুৱাৰী 2023। তাৰ পাছত আছে ইয়াত কি কি পোষ্ট আছে গোটেইখিনি ইয়াত দিয়া হৈছে। তাৰ পাছত এজ লিমিটটো ইয়াত সম্পূৰ্ণ দিয়া হৈছে। তাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি কি লাগিব সম্পূৰ্ণ ইয়াত আপোনালোকে পাই যাব। তাৰ পাছত ইয়াত এডুকেশ্যন এপ্লাই কৰা ফিজটো কিমান আছে গোটেইখিনি পাই যাব। তাৰ পাছত আমি কেনেকৈ এপ্লাই কৰিম সম্পূৰ্ণ ইয়াত ডিটেইলছ দিয়া হৈছে। তাৰ পাছত চাওক ইয়াত আমি অনলাইন এপ্লাই কৰিলে আমি নেক্সট এইটো ফৰ্ম পাই যাম। তাৰ পাছত ইয়াত আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। তাৰ পাছত ইয়াত আপোনালোকে সম্পূৰ্ণ ডিটেইলছটো বহাই সেভ কৰি আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব। তাৰ পাছত আপোনালোকে চাওক ইয়াত আমাৰ যেটো SSC ফালৰ পৰা যেটো অফিচিয়েল নটিফিকেশ্যন দিয়ে, এই নটিফিকেশ্যনটো আমি ইয়াত পাই যাম। আপোনালোকে সম্পূৰ্ণ এই নটিফিকেশ্যনটো ইয়াত চাব পাৰিব। এইটো নটিফিকেশ্যন আপোনালোকে চাব পাৰিব। তাৰ পাছত আপোনালোকে SSC মেইন যেটো অফিচিয়েল ওয়েবসাইট, এই অফিচিয়েল ওয়েবসাইটটোত ইয়াত আহি যাব পাৰিব। গোটেই বন্ধুসকল আপোনালোকে গম পালে যে কেনেকৈ আমি এই পোষ্টটো আমি এপ্লাই কৰিব পাৰিম। গতিকে আজি কাৰণে ভিডিঅ'টো ইমানতেই সামৰণি মাৰিছোঁ। ধন্যবাদ।